সৰ্বপ্ৰথমে মই NKTV সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ। আমি আজি ইয়াতে একোখন নাম ধৰ্ম জনজাতি সমাজে বৃহৎ আদৰ্শ আগত ৰাখি প্ৰথম আমি কি কৰিছোঁ, লাই খুঁটাটো স্থাপন কৰিছোঁ। কাৰণ আমাৰ আগন্তুক জানুৱাৰী 27, 28 আৰু 29, 2023 আমাৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে পালনাম আৰু আমি অধিৱেশনভাগী এই ৰং মিলি সমন্বয় ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই ধৰ্মীয় অনুষ্ঠানটিৰ জৰিয়তে সামাজিকভাৱে যিসকল আমাৰ ভাই ভনী কৰি আছে সেইসকলক সামাজিকভাৱে উৎকৰ্ষতা সাধন কৰাৰ লগতে বৈদিক, মানসিক, ৰাজনৈতিক সকলো ফালৰ পৰা দিশৰ পৰা তেওঁলোকক কি কৰিব, এই অনুষ্ঠানটোৱে উপকৃত কৰিব। আমাৰ একোখন নাম ধৰ্ম জনজাতি সমাজে সমস্ত অসমতে আজি এই যি পদক্ষেপ লৈছোঁ, ইয়াৰ পৰা আমি আশা ৰাখিছোঁ যে শংকৰ গুৰুজনা যি ধৰ্ম নীতি, এই ধৰ্ম নীতি আমি প্ৰচাৰ মাধ্যমে আমাৰ সমাজৰ যি ভেদাভেদ, সেই ভেদাভেদ আমি নাইকিয়া কৰিম আৰু যিসকল পিছপৰা জনজাতিৰ লোক সেইসকলক আমি গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত কৰি আমি দেশত শান্তি আৰু সম্প্ৰীতি আমি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিম। কৃষ্ণ।